হাই এভৰিৱান, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ডিউক দৌৰিৰ কাৰণে মই দুখন সৰু সৰু গাড়ী কিনি দিছোঁ। গাড়ী মানে তিনিচকীয়া গাড়ী, সৰু সৰু। তাকে মই আজি আপোনালোকক দেখুৱাম কেলৈ কিনিলোঁ এনেকুৱা গাড়ীটো, আৰু ডিউক দৌৰিনো ভাল পায় নে নেপায়, কিনো কৰিলে সিহঁতি পাৰিছে নে নাই চলাবলৈ, আজি প্ৰথম দিন উঠিব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো চাওক। এইটো হৈছে ডিউক আৰু দৌৰিৰ নতুন গাড়ী। লৈ আহিছোঁ, ডাঙৰো হৈছে, এতিয়া অলপ ব্যস্ত হৈ থাকিব, খেলিব। দৌৰি, তোমাৰ নতুন গাড়ী কোনটো ভাল লাগিছে? ৰেড ভাল লাগিছে নে য়েল্ল'? মাতো কোনটো ভাল লাগিছে? য়েল্ল'। এইটো য়েল্ল'। কোনটো য়েল্ল'? এইটো ৰেড, এইটো য়েল্ল'। কোনটো ভাল লাগিছে? অঁ, য়েল্ল'। এইটো তাতে বহিবা। অঁ, য়েল্ল'। অঁ অঁ, ৰেড ভাল লাগিছে আৰু ভণ্টিৰ য়েল্ল' ভাল লাগিছে। অঁ, তেতিয়াহ'লে লৈ লোৱা তোমাৰ নতুন। এইটো খুলি দিওঁ আমি এতিয়া পেকেটটো দেই। আমি পেকেট খুলিম এতিয়া। হৈ গ'ল নতুন গাড়ী তোমাৰ। এইবোৰ হৈ গ'ল তোমাৰ নতুন গাড়ী। দিয়া, বহা 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 বহা। তেনেকৈ বহিবা। ওলোটা হৈছে তোমাৰ। কেনেকৈ চলাবা এতিয়া? ভৰিটো তাতে দি দিয়া, উঠাই লোৱা। অঁ, ভৰিটো উঠাই লোৱা তাতে। অঁ, গুড বয়। তুমি ঠেলিবা নেকি দাদাক? দিয়া, চলোৱা। পাৰিবা? অঁ, ঠেলি দিয়া, দাদা ঠেলি দিয়া। অঁ, ঠেলি দিয়া। ভাল লাগিছে। মই তোমাৰটোও খুলি দিম এতিয়া দেই। ৰ'বা, এইটো এটা হাতেৰে খোলা নাযাব, দুখন হাত লগাব লাগিব। ৰেডি হৈ গ'ল। দিয়া, বহা। দৌৰি এনেকৈ নহয়, এইটো ভৰি উঠোৱা। অঁ, পাৰিছা? দিয়া, আজি নতুন গাড়ীত বহিছে ন ডিউ আৰু দৌৰিয়ে। আমি এতিয়া ৱাকাৰ গাড়ী আমি বাই বাই কৰি দিলোঁ ন। এতিয়া তোমালোক ডাঙৰ হ'লা। বাবা, এই গাড়ীটো বহুত ভাল ভাল গাড়ী আছিলে, বহুত ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া গাড়ী আছে, কিন্তু মই এইখনেই কিনিছোঁ কাৰণ এইখন গাড়ীত তেওঁলোকে ভৰিটো তলত দিব পাৰে, ভৰিটো লগ পায়, মাটিটোত লগ পায় ভৰিটো। আৰু বাকী যিবোৰ আছে অলপ কোচন থকা, অলপ ডিজাইনেবল, সেইবোৰ সিহঁতি লগ নাপায়। আৰু যিহেতু মোৰ দুটা বেবী, মই ইমান লাগি থাকিবলৈ ইমান সময় নাপাওঁ, কামো থাকে, সেইকাৰণে মই সিহঁতক এইটো চাইজৰ, এইটো জোখৰ গাড়ীটো কিনি দিছোঁ, যাতে সিহঁতি ভৰিটো লগ পায় আৰু অন্ততঃ নিজে ঠেলি ঠেলি যাব পাৰে, নিজে শিকে গাড়ী কেনেকৈ চলাব লাগে, নিজে যাতে ঠেলি ঠেলি চলাব পৰা হয়। সেইকাৰণে মই ভৰিটো লগ পোৱাকৈ জোখৰ এনেকুৱা কিনি দিছোঁ। আৰু মই যিখন দোকানত গৈছিলোঁ, এইটো জোখৰ এইটোৱে আছিলে আৰু ভাল লাগিছে। এয়া ভৰিটো লগ পায়, ডিউকো ভৰিটো ধুনীয়াকৈ লগ পায়, এতিয়া নিজে ঠেলিব পাৰিছে। আজি প্ৰথম চলাইছে, প্ৰথম বহিছে গাড়ীখনত। আজি পেকেটবোৰ আঁতৰাই দিছোঁ, লৈ আহিছিলোঁ। আপোনালোকৰ সন্তানৰ কাৰণে এনেকুৱা কিনিব পাৰে। আৰু মই জোখৰে কিনিছোঁ, ভৰিটো যাতে মাটিত লগ পায়। দেখিছে আপোনালোকে। এতিয়া নিজে নিজে অন্ততঃ অলপমান সময় হ'লেও চলাব, খেলিব, ভৰিটো লগ পোৱাৰ কাৰণে তলত মাটিত নিজে নিজে ঠেলিবও পাৰিব, ঠেলিব পাৰিছে।
কিন্তু যিবোৰ ওখ ওখ আছে বা অলপমান বেছি ডিজাইনেবল আছে সেইবোৰ ভৰিটো ওলমি থাকে, লগ নাপায়। গাড়ীটো মই আৰু এটা কাৰণত চুজ কৰিলোঁ, কাৰণ ইয়াতে নাম্বাৰছখিনি আছে। শিশুসকলে অলপ যেতিয়া নচলায়, যেতিয়া এনেকৈ থিয় হৈ থাকিব, তেতিয়া অন্ততঃ এইবোৰ দেখি থাকিব, আখৰবোৰ, নাম্বাৰছবোৰ। আৰু ইয়াত কোনো ধৰণৰ চিট নাই বা উচ্চন নাই, য'ত যিটোৰ কাৰণে শিশুৱে পেচাব কৰি দিলেও কোনো ধৰণৰ ইয়াতে জমা হৈ নাথাকে, মুচি দিলে চফা হৈ যাব। আৰু মিউজিকখিনিতো আছেই, ৰাইমছখিনিতো আছেই, বেবী ৰাইমছখিনি শিশু এনজয় কৰে। এনেকৈ দেখিছে আপোনালোকে, দৰিক নাচি আছে মিউজিকটো বজাৰ কাৰণে। এতিয়া ডিউকো আজি প্ৰথম চলাইছে যদিও পাৰিছে চলাব, এনেকৈ ভৰিটো লগ পায় কাৰণে। আজিৰ ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আগন্তুক ভিডিঅ'বোৰৰ বাবে ধন্যবাদ।